মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। ইউনেস্কোই 1999 চনত এই দিৱস ঘোষণা কৰিছিল। এই 21 মাৰ্চ দিনটোতে সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুৱাৰ ধাৰ্য কৰা হৈছিল। ইউনেস্কোৰ ঘোষণাত কোৱা হৈছিল যে এই দিনটো বিশ্বৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কবিতা আন্দোলন সমূহক উৎসাহ যোগাবলৈ পালন কৰা হয়। কবিসকল হৈছে জ্ঞানৰ সাধক, সুন্দৰতাৰ সাধক তথা সাধনাৰ পূজাৰী। যুগ যুগান্তৰলৈ শ্ৰদ্ধাৰ কবিসকল জিলিকি ৰয়। তেখেতসকলৰ কলমৰ দক্ষতাৰে আৰু অধিক বিকশিত সৃজনী প্ৰতিভা। তাৰে কামনাৰে মোৰ শ্ৰদ্ধাৰ সকলো কবিলৈ বিশ্ব কবিতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে এটি আবৃত্তি প্ৰাৰ্থনা ও কবিতা আগবঢ়ায়। নবকান্ত বৰুৱাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম সবাতোকৈ আপোন। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই।
হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন এই দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কোমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ দেশ মোৰ আই মোৰ ভাষা ভাল পাওঁ, তাৰেই মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত। ধন্যবাদ।